উইলিয়াম শেক্সপিয়াৰ ইংলেণ্ডৰ কবি আৰু নাট্যকাৰ আছিল। তেওঁক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যিক বুলি ক'লেও ভুল নহ'ব। তেওঁ 39খন নাটক আৰু 154টা সনেটৰ সৃষ্টি কৰিছিল। তেওঁৰ লিখনিবোৰ পৃথিৱীৰ প্ৰায়বোৰ ভাষাতেই অনুবাদ কৰা হৈছে আৰু তেওঁৰ লিখনিবোৰে পৃথিৱীৰ প্ৰায়বোৰ ভাষাৰ সাহিত্যৰ ওপৰত প্ৰভাৱো পেলাই আহিছে। আজি মই আপোনালোকক উইলিয়াম শেক্সপিয়াৰৰ বিশ্ববিখ্যাত আৰু চিৰযুগমীয়া নাটক মেকবেথৰ কাহিনীটো অসমীয়াত চমুকৈ ক'ম। এই নাটকখনৰ কাহিনীটো একাদশ শতিকাৰ স্কটলেণ্ডৰ। প্ৰথমেই মই আপোনালোকক থেন মানে কি কৈ লওঁ। থেন হৈছে পুৰণি দিনৰ স্কটলেণ্ডৰ এটা সন্মানীয় ৰাজকীয় পদবী, যিটো ৰাজসভাৰ কিছুমান উচ্চ পৰ্যায়ৰ সদস্যক দিয়া হৈছিল। স্কটলেণ্ডৰ থেন অফ কৰ্ডৰ মেকডনাল্ডে নৰৱে আৰু আয়াৰলেণ্ডৰ সৈন্যৰ সৈতে লগ হৈ স্কটলেণ্ডৰ ৰজাৰ বিপক্ষে বিদ্ৰোহ কৰিছিল। স্কটলেণ্ডৰ ৰজা ডানকানৰ সৈন্যই তেওঁলোকক পৰাস্ত কৰিলে। সেনাধ্যক্ষ মেকবেথ আৰু তেওঁৰ বন্ধু সেনাধ্যক্ষ বেংকৰ পৰাক্ৰমতে ৰজা ডানকানৰ সৈন্যই এই যুদ্ধখনত জয়লাভ কৰিছিল। যুদ্ধক্ষেত্ৰৰ পৰা ঘৰলৈ উভতি আহি থাকোতে মেকবেথ আৰু বেংকুৱে তিনিজনী ডাইনীক লগ পালে। এজনী ডাইনীয়ে মেকবেথক থেন অফ কৰ্ডৰ বুলি সম্বোধন কৰিলে। আন এজনী ডাইনীয়ে ক'লে যে মেকবেথ ভৱিষ্যতে স্কটলেণ্ডৰ ৰজা হ'ব। লগতে ডাইনীকেইজনীয়ে ভৱিষ্যতবাণী কৰিলে যে বেংকৰ উত্তৰ পুৰুষ সিংহাসনত বহিব, কিন্তু তেওঁ নিজে ৰজা হ'ব নোৱাৰিব। মেকবেথ আৰু বেংকুৱে ভৱিষ্যতবাণীকেইটা বিশ্বাসত ল'ব পৰা নাছিল। কিন্তু অলপ পিছতেই তেওঁলোকে খবৰ পালে যে যুদ্ধত জয়ী হোৱাৰ বাবে ৰজা ডানকানে মেকবেথক থেন অফ কৰ্ডৰ উপাধি প্ৰদান কৰিছে। প্ৰথম ভৱিষ্যতবাণীটো ফলিওৱাৰ পিছত মেকবেথে মনত কিছু পৰিমাণে সংকোচ লৈ ৰজা হোৱাৰ কল্পনা কৰিবলৈ ধৰিলে। সেইদিনাখনেই ৰজা ডানকানে ডাঙৰ পুতেক মেলকমক সিংহাসনৰ উত্তৰাধিকাৰী ঘোষণা কৰিলে। লগতে ৰজা ডানকানে মেকবেথক ক'লে যে বিজয় উদযাপন কৰিবৰ কাৰণে তেওঁ ৰাতিৰ আহাৰ মেকবেথৰ মহল ইনভাৰনেছত গ্ৰহণ কৰিব আৰু নিশাটো তাতেই কটাব। মেকবেথে এই গোটেই কথাখিনি জনাই ঘৈণীয়েক লেডি মেকবেথলৈ আগতীয়াকৈ এখন চিঠি পঠিয়ালে। ভৱিষ্যতবাণীৰ কথা গম পোৱাত লেডি মেকবেথৰ মনত গিৰিয়েকৰ দৰে সংকোচ বা অনিশ্চয়তা অলপো নাছিল। তেওঁ মেকবেথ অনতিপলমে ৰজা হোৱাটো বিচাৰিছিল। তেওঁ মেকবেথক সেই ৰাতিয়েই তেওঁলোকৰ মহলতেই ৰজা ডানকানক হত্যা কৰিবলৈ পতিয়ন নিয়ালে আৰু দুয়ো একেলগে মনে মনে ৰজাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিলে। তেওঁলোকে ৰজাৰ দুয়োজন প্ৰহৰীকে অত্যাধিক পৰিমাণে মদ খুৱালে। মদৰ নিচাত দুইজন প্ৰহৰী টোপনি যোৱাৰ পিছত মেকবেথে মনে মনে ৰজাৰ কোঠাত প্ৰৱেশ কৰিলে আৰু তেওঁক শোৱাপাটিতেই হত্যা কৰিলে। লেডি মেকবেথে তেজ লগা চুৰিকেইখন শুই থকা প্ৰহৰী কেইজনৰ কাপোৰৰ মাজত লুকুৱাই থলে। ৰাতিপুৱা মেকডাফ নামৰ এজন থেনে ৰজা ডানকানৰ মৃতদেহটো উদ্ধাৰ কৰিলে। মেকবেথে খঙতে দুয়োজন প্ৰহৰীক ৰজাক হত্যা কৰাৰ অপৰাধত মাৰি পেলালে। ইফালে ৰজাৰ ডাঙৰ পুতেক মেলকম আৰু সৰু পুতেক ডনাল্ডবেইনে আক্ৰমণৰ লক্ষ্য নহ'বৰ কাৰণে ক্ৰমে ইংলেণ্ড আৰু আয়াৰলেণ্ডলৈ পলায়ন কৰিলে। কিন্তু ইয়াৰ বাবে তেওঁলোককহে ৰজাৰ হত্যাকাৰী বুলি সন্দেহ কৰা হ'ল আৰু মেকবেথক স্কটলেণ্ডৰ নতুন ৰজা ঘোষণা কৰা হ'ল। ভৱিষ্যতবাণী কেইটাৰ কথা জনাৰ বাবে বেংকৰ মনত মেকবেথৰ প্ৰতি সন্দেহ উপজিবলৈ ধৰিছিল। ইফালে মেকবেথৰো ভয় হৈছিল যে ভৱিষ্যতবাণীত কোৱাৰ দৰেই বেংকৰ সতি সন্ততি সিংহাসনত বহিব। মেকবেথে কেইজনমান পেছাদাৰী হত্যাকাৰীক বেংকো আৰু তেওঁৰ পুতেক ফ্লেয়ান্সক হত্যা কৰিবলৈ নিৰ্দেশ দিলে। এটা ৰাজকীয় ভোজলৈ আহি থাকোঁতেই হত্যাকাৰীকেইটাই বেংকক আক্ৰমণ কৰি হত্যা কৰিলে, কিন্তু ফ্লেয়ান্স পলাবলৈ সক্ষম হ'ল। সেই ৰাতি ভোজত মেকবেথে বেংকৰ আত্মাটো দেখা পালে আৰু ভয়তে ভ্ৰম বকিবলৈ আৰম্ভ কৰিলে। মেকবেথৰ অদ্ভুত আচৰণ দেখি আৰু বেংকৰ মৃত্যুৰ খবৰ পাই ৰাজসভাৰ সদস্যসকলৰ মনত সন্দেহৰ সৃষ্টি হ'বলৈ ধৰিলে। মেকডাফে ইংলেণ্ডলৈ পলাই গৈ মেকবেথৰ লগত যুদ্ধ দিবলৈ সৈন্য গোটাই থকা মেলকমৰ লগত যোগদান কৰিলে। মেকবেথে ভয়তে ভৱিষ্যতৰ বিষয়ে আকৌ এবাৰ ভালকৈ জানিবলৈ ডাইনী তিনিজনীক গৈ আকৌ লগ কৰিলে। ডাইনী কেইজনীয়ে মেকবেথক তিনিটা প্ৰেতাত্মা দেখুৱালে। প্ৰথমটো প্ৰেতাত্মাই মেকবেথক মেকডাফৰ পৰা সাৱধান হ'বলৈ ক'লে। দ্বিতীয়টো প্ৰেতাত্মাই ক'লে যে মাইকী মানুহে জন্ম দিয়া কোনেও মেকবেথৰ অপকাৰ কৰিব নোৱাৰে। তৃতীয়টো প্ৰেতাত্মাই ক'লে যে যেতিয়ালৈকে ব্ৰেনেম হাবিখন ডানচিনেইন পাহাৰলৈ খোজকাঢ়ি নাহে তেতিয়ালৈকে মেকবেথক কোনেও হৰুৱাব নোৱাৰে। যিহেতু সকলো মাইকী মানুহৰ পৰাই জন্ম হয় আৰু এখন হাবিয়ে কেতিয়াও এখন পাহাৰলৈ খোজকাঢ়ি আহিব নোৱাৰে, সেইকাৰণে মেকবেথে মনত সকাহ পালে। বেংকৰ বিষয়ে সোধাত ডাইনী কেইজনীয়ে মেকবেথক 8জন ৰজাৰ প্ৰতিচ্ছবি দেখুৱালে। আটাইকেইজন ৰজাই দেখিবলৈ বেংকৰ নিচিনা আছিল। ৰজা মেকবেথে মেকডাফ ইংলেণ্ডলৈ পলাই যোৱাৰ খবৰ পাই তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীক মাৰি পেলোৱাৰ নিৰ্দেশ দিলে। পৰিয়ালৰ সকলোৰে মৃত্যুৰ খবৰ পাই মেকডাফে প্ৰতিশোধ লোৱাৰ শপত ল'লে। ডানকানৰ পুতেক মেলকমে মেকডাফৰ লগতে আন বহুকেইজন ৰাজসভাৰ সদস্যৰ সমৰ্থনত ইংলেণ্ডত গোটোৱা সেনাৰ লগত লগ হৈ মেকবেথক আক্ৰমণ কৰিবলৈ আগবাঢ়িবলৈ ধৰিলে।
ইফালে লেডি মেকবেথে অনুশোচনাত ভুগি নিজৰ মানসিক ভাৰসাম্যতা হেৰুৱাবলৈ ধৰিছিল। তেওঁ ৰাজপ্ৰসাদত টোপনিতে খোজ কাঢ়িবলৈ ধৰিছিল। তেওঁ নিজৰ হাত দুখনত ধুলেও নোযোৱা তেজৰ দাগ দেখা পাইছিল। শত্ৰু আহি পোৱাৰ আগে আগে মেকবেথে খবৰ পালে যে লেডি মেকবেথে আত্মহত্যা কৰিলে। পত্নীৰ মৃত্যুৰ খবৰ পাই মেকবেথ হতাশাগ্ৰস্ত হৈ পৰিল আৰু জীৱনৰ অৰ্থহীনতাৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলে। মেলকমৰ সৈন্যবাহিনী আহি আছে বুলি জানিও মেকবেথৰ বিশ্বাস আছিল যে ভৱিষ্যতবাণীৰ মতে তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। মেলকমৰ সৈন্যবাহিনীয়ে নিজৰ সংখ্যা লুকুৱাবৰ কাৰণে বিৰ্নেম হাবিৰ পৰা প্ৰত্যেকেই একোডালকৈ গছৰ ডাল কাটি নিজৰ সন্মুখত হাতত লৈ আগবাঢ়ি আহিবলৈ ধৰিলে। দূৰৰ পৰা দৃশ্যটো দেখিবলৈ এনেকুৱা লাগিছিল যেন বিৰ্নেম হাবিখন লাহে লাহে ডানচিনেন পাহাৰলৈ আগুৱাই আহি আছে। ভৱিষ্যতবাণী ফলিয়াবলৈ ধৰা দেখি মেকবেথ আতংকিত হৈ পৰিল। মেলকমৰ সৈন্যই মেকবেথৰ সৈন্যক পৰাস্ত কৰিবলৈ ধৰিলে। মেকবেথ আৰু মেকডাফ মুখামুখি হৈ সমুখ সমৰত নামি পৰিল। মেকবেথে দম্ভালি মাৰি ক'লে যে মাইকী মানুহৰ পৰা জন্ম হোৱা কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। মেকডাফে ক'লে যে তেওঁ প্ৰাকৃতিকভাৱে জন্ম হোৱা নাছিল। জন্মৰ সময়ৰ আগতেই তেওঁক মাকৰ পেট ফালি উলিওৱা হৈছিল। মেকবেথে বুজিব পাৰিলে যে ডাইনী কেইজনীৰ পাক লগোৱা কথাবোৰ তেওঁ ভুলকৈ বুজিছিল। মেকডাফে আত্মসমৰ্পণ কৰিবলৈ কোৱাৰ পিছতো মেকবেথে যুঁজিবলৈ আগবাঢ়ি আহিল আৰু মেকডাফে মেকবেথক পৰাস্ত কৰি শিৰচ্ছেদ কৰিলে। যুদ্ধত জয়ী মেলকমক স্কটলেণ্ডৰ নতুন ৰজা ঘোষণা কৰা হ'ল। মেকবেথ নাটকখনত ভৱিষ্যতবাণীত কোৱাৰ দৰে বেংকৰ উত্তৰ পুৰুষক সিংহাসনত বহা দেখুওৱা হোৱা নাই। কিন্তু উইলিয়াম শ্বেক্সপিয়াৰে এই নাটকখন সেই সময়ৰ স্কটলেণ্ড আৰু ইংলেণ্ডৰ ৰজা কিং জেমছৰ বাবে লিখিছিলে আৰু বিশ্বাস কৰা হয় যে কিং জেমছ বেংকৰ উত্তৰ পুৰুষ আছিল। এইটোৱে আছিল উইলিয়াম শ্বেক্সপিয়াৰৰ বিশ্ববিখ্যাত নাটক মেকবেথৰ কাহিনী। আশা কৰোঁ আপোনালোকে কাহিনীটো শুনি ভাল পালে। এইকেইদিন মোৰ ভিডিঅ' আপলোড কৰা অকণমান ইৰেগুলাৰ হৈ আছিলে। ইয়াৰ পিছৰ পৰা মই ৰেগুলাৰলি ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।